নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত হৈছোঁ আমাৰ কলেজত অৰ্থাৎ বঙাইগাঁও কলেজত। আৰু আজি আমাৰ কলেজত আছে ফ্ৰেছাৰ্ছ ডে অৰ্থাৎ নতুন ছাত্ৰ আদৰণি সভা। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই কোনো নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। চ' দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট অলৰেডি হৈছে, চ' চাই থাকক। আজি আমাৰ কলেজত ফ্ৰেছাৰ্ছ ডে, সেই উপলক্ষে আজি চাব পাৰে বহুতো ছাত্ৰ ছাত্ৰীৰ ভিৰ, অৰ্থাৎ বহুতো ছাত্ৰ ছাত্ৰী আহিছে ইয়াত। আৰু আজি এটা বহুতো ভাল কথা আছে যে আজি আমাৰ কলেজত বিকি কলিতা অৰ্থাৎ অসমৰ জনপ্ৰিয় এজন ছিংগাৰ তাই আহিব। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, লাষ্ট মই সকলো দেখাই আছোঁ। চাওক আমাৰ বঙাইগাঁও কলেজটো এনেকুৱা, আজি চোৱা কেনেকুৱা ভিৰ ভাৰ এটা পৰিস্থিতি হৈছে। এতিয়া মই কলেজৰ ভিতৰত আহিছোঁ, চাব পাৰে কেনেকুৱা ফুলি থকা ফুলবোৰ, কেনেকুৱা ধুনীয়া এটা পৰিৱেশ, কেনেকুৱা এটা ধুনীয়া লাগিছে চাই পিনে, কেনেকুৱা ৰং বিৰঙৰ ফুলবিলাক ফুলি আছে আৰু সকলো পিনে মানুহ আৰু সকলোৱে ৰং বিৰঙৰ পোছাক পৰিধান কৰি আহিছে আজি সেই দৃশ্য উপভোগ কৰিবলৈ। চ' আপোনালোকেও সেইখন দৃশ্য উপভোগ কৰক। চ' মই আৰু পাইছোঁ ষ্টেজটো অলপ দূৰতে আছে য'ত আমাৰ আজিৰ প্ৰগ্ৰামটো অনুষ্ঠিত হ'ব। চ' মই গৈ আছোঁ ভিতৰলৈ, আপোনালোকেও মোৰ লগত ব'লা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিতৰত আহি এইবাৰ চালোঁ যে কেনেকুৱা এটা নৃত্য পৰিৱেশন হৈ আছে ষ্টেজত। চ' চাওক আপোনালোকে কি এটা মনোমোহা নৃত্য অধিৱেশন কৰিছে ইয়াত ষ্টেজত। চ' ভাল লাগিছে। এতিয়া আৰু সন্ধিয়া হ'বলৈ ওলাইছে আৰু চাওক মানুহৰ ভিৰ, কেনেকুৱা এটা মানুহৰ ভিৰ হৈছে আৰু নৃত্য এতিয়ালৈকে চলি আছে। লাহেকৈ সন্ধিয়াও হ'ল আৰু চাওক কেনেকুৱা এটা পৰিস্থিতি হৈছে। বহুত মানুহ আহিছে, থাকিবলৈ থিয় হ'বলৈ ঠাই নোহোৱা হৈ গ'ল। আৰু চাওক অলপ পিছতে আমাৰ বিকি কলিতাও আহিব ষ্টেজত। চ' অলৰেডি আহিছে, ইপিনে ক'তবা আছে। চ' চাওক এতিয়া আমাৰ লোকেল ছিংগাৰবিলাকে গাই আছে আৰু সৰু সুৰা ছিংগাৰ। চ' ভাল লাগিছে কিবা এটা পৰিৱেশটো। এয়া আপোনালোকে চাই আছে বিকি কলিতা। চ' কিবা এটা ভাল লাগিছিল ৰিয়েলত চাই। এনে গানবিলাক শুনো বহুত ভাল লাগে, তাৰ গান বহুত ভাল। চোৱা আমাৰ বিকি দা গান গাবলৈ ষ্টাৰ্ট কৰি দিল আৰু প্ৰগ্ৰামত। চ' গানবিলাক শুনক আৰু অলপ মই সকলো দিব নোৱাৰোঁ। তোমাকে না পালে প্ৰথমতে সেইটো গাবলৈ ওলাইছে। চ' মোক এই গানটো এনেও মোক বহুত ভাল লাগে। প্ৰথম এনেকৈ আমিও অলপ ডান্স কৰিলোঁ আৰু এনজয় কৰিলোঁ, মজা কৰিলোঁ। চ' আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিল চ' ইতিমধ্যে আমাৰ বিকি কলিতাও গ'ল। এতিয়া সকলো প্ৰগ্ৰাম শেষ, এইটো লাষ্ট প্ৰগ্ৰাম যিটো DJ নাইট। চ' সকলোৱে ডান্স কৰি আছে, মজা কৰি আছে, এনজয় কৰি আছে। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। থেংক ইউ।